সো ফার্স্ট অফ অল আমি কুৱেশ্যন এনসাৰ সলভ কৰাৰ আগতে আপোনালোকে এই ফৰ্মুলা কেইটা তিনিটা ফৰ্মুলা আপোনালোকে মনত ৰাখিব লাগিব যেহেতু মেইন ফৰ্মুলা আপোনালোকৰ এইটো হয় ডিস্টেন্স মানে দূৰত্ব কেনেকৈ উলিওৱা হয় দূৰত্ব উলিয়াবলৈ আমি দ্ৰুতি আৰু সময় পূৰণ কৰিব লাগিব ইয়াৰ পৰা এই বাকি দুটা ফৰ্মুলা আমি বনাব পাৰিম যেহেতু সো আমাক যদি টাইম উলিয়াবলৈ কয় তেতিয়াহ'লে টাইম আমি এইফালে থৈ দিম আৰু যেহেতু টাইমৰ লগত স্পীডটো পূৰণ হৈ আছে সমান চিহ্নৰ ইপিনে গ'লে হৰণ হ'ব সো কাক হৰণ কৰিব ডিস্টেন্সক স্পীডে হৰণ কৰিব তেনেকৈ যদি আমাক স্পীড উলিয়াবলৈ কয় তেতিয়াহ'লে স্পীড আমি একফালে থৈ দিম স্পীডৰ লগত টাইম পূৰণ হৈ আছে সো সমান চিহ্নৰ ইপিনে পাৰ হ'লে কি হ'ব ডিস্টেন্সক হৰণ কৰিব সো এতিয়া এই কুৱেশ্যনটো চাব এই কুৱেশ্যনত সুধিছে যে এটা ট্ৰেইন 180 মিটাৰ দীঘল আছে আৰু আনটো ট্ৰেইন আছে আপোনালোকৰ 120 মিটাৰ দীঘল সো এই দুটা ট্ৰেইন আছে এটা ট্ৰেইন আছে 180 মিটাৰ দীঘল আৰু আনটো 120 মিটাৰ দীঘল ট্ৰেইন আছে আৰু ইহঁতৰ দ্ৰুতি আছে 65 মিটাৰ পাৰ ছেকেণ্ড আৰু 55 মিটাৰ পাৰ ছেকেণ্ড আৰু বিপৰীত দিশত ইহঁতে গতি কৰি আছে কোনটো কেনেকুৱা দিশত বিপৰীত দিশত ইহঁতে গতি কৰি আছে এটাই আনটোক পাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন সো এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকৰ এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয় সো চিম্পলি আমাক কুৱেশ্যনত সুধিছে যে এনেকুৱা দুটা ট্ৰেইন আছে ধৰক এইটো ট্ৰেইন আৰু এইটো ট্ৰেইনে বিপৰীত দিশত এটাই আনটোৰ ফালে গতি কৰি আছে ই কিমান স্পীডত গতি কৰি আছে 65 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত ই গতি কৰি আছে আৰু এইটোৱে 55 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত গতি কৰি আছে আৰু এইটো কিমান দীঘল আছে 180 মিটাৰ দীঘল আৰু এইটো 120 মিটাৰ দীঘল আছে সো চিম্পলি আমি এইটো গম পালোঁ আৰু ইহঁত দুটা এটাই আনটোক ক্ৰছ কৰিবলৈ কিমান সময় লাগিব বুলি সুধিলে এইটো চিম্পল ট্ৰিক আছে এতিয়া আমাৰ ট্ৰিকটো আৰম্ভ হ'ব এতিয়া ইহঁত দুটা ট্ৰেইনৰ আমি দ্ৰুতি মানে স্পীডটো গম পাম এইটো কিমান স্পীডত গতি কৰি আছে 65 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত আৰু এইটোৱে 55 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত গতি কৰি আছে সো ইহঁত দুটাৰ স্পীডটো আমি প্লাছ কৰি দিম 65 আৰু আমাৰ 55 প্লাছ কৰিলে কিমান হ'ব 120 মিটাৰ পাৰ ছেকেণ্ড সো টোটেল আমি কিমান পালোঁ ইহঁত দুটা টোটেল স্পীড আমি পালোঁ 120 মিটাৰ পাৰ ছেকেণ্ড আমি চিম্পলি কি কৰিম এইটো সকলো ক্ষেত্ৰত আপোনালোকৰ এপ্লাই নহ'ব যদি ট্ৰেইন দুখন বিপৰীত দিশত গতি কৰি আছে তেতিয়া আমি ইহঁত দুটাৰ স্পীডটো আমি প্লাছ কৰি দিম এতিয়া আমি এই যি ট্ৰেইন দুটা আছে এই ট্ৰেইন দুটাৰ আমি যি কিমান দীঘল আছিলে 180 মিটাৰ দীঘল আৰু 120 মিটাৰ দীঘল আছে এই দুটা ট্ৰেইনৰ দূৰত্বটো এই দুটা ট্ৰেইন কিমান দীঘল আছে এইটো প্লাছ কৰিম সো 0 হ'ব 0 to 3 হৈ গ'ল 300 হৈ গ'ল টোটেল ইহঁতৰ দূৰত্ব কিমান আছে 300 মিটাৰ দীঘল ট্ৰেইন দুটা আছে সো আমাৰ টোটেল স্পীড আমি গম পালোঁ আৰু টোটেল ডিস্টেন্স আমি গম পালোঁ কিমান হ'ল 300 মিটাৰ টোটেল ডিস্টেন্স হ'ল আৰু টোটেল স্পীড 120 মিটাৰ পাৰ ছেকেণ্ড এতিয়া আমাক কি উলিয়াবলৈ কৈছে সময় উলিয়াবলৈ কৈছে সো টাইম উলিওৱা আমাৰ ফৰ্মুলা কি আছিলে ডিস্টেন্স ডিভাইড বাই স্পীড এইটো আমাৰ ফৰ্মুলা আছিলে সো চিম্পলি আমি পাতি দিলে হ'ল ইমান সহজ আছে সো চিম্পলি আমি ডিস্টেন্স কিমান পাইছোঁ ডিস্টেন্স আমি 300 পালোঁ দুটা ট্ৰেইনৰ ডিস্টেন্স 300 আৰু আমাৰ যি স্পীড আছে দুটা ট্ৰেইনৰ টোটেল স্পীড 120 মিটাৰ পাৰ ছেকেণ্ড আৰু সো চিম্পলি 0 পৰা 0 ডিভাইড যাব এতিয়া ইহঁত দুটা কি সংখ্যাই হৰণ যাব 4 যাব 4 3 গুণ 4 নহয় 3 যাব 3 4 গুণ 12 এইটো 10 বাৰ যাব ইফালে থাকি গ'ল 10 আৰু 4 সো ইয়াক 2 যাব আৰু ইয়াক 2 গ'লে 5 বাৰ যাব সো এনসাৰটো আমাৰ কিমান হ'ল 5/2 হ'ল এতিয়া 5/2 হ'ল এতিয়া 2 5ক হৰণ কৰোঁতে কিমান হ'ব 2.5 ছেকেণ্ড হ'ব চিম্পলি আমি এনসাৰটো কিমান পালোঁ 2.5 ছেকেণ্ড পালোঁ সো আপোনালোকক লাগিছে চাগে ইয়াত আমি বহুতো কেলকুলেশ্যন কৰিছোঁ ইমান কেলকুলেশ্যন কৰা নাই চিম্পল আপোনালোকক এতিয়া বুজাই আছোঁ কেনেকৈ কৰিব লাগিব যদি ট্ৰেইন বিপৰীত দিশত ধৰক এইটো এটা ট্ৰেইন হ'ল এইটো এটা ট্ৰেইন হ'ল বিপৰীত দিশত গতি কৰি আছে তেতিয়াহ'লে এইটো আপোনালোকৰ টাইম উলিয়াবলৈ হ'লে চিম্পলি আপোনালোকে ট্ৰেইন দুটাৰ স্পীড প্লাছ কৰিব লাগিব আমি 65 আৰু 55 প্লাছ কৰি দিলোঁ আৰু ট্ৰেইন দুটাৰ ডিস্টেন্স মানে কিমান দীঘল ট্ৰেইন আছে ট্ৰেইন দুটা প্লাছ কৰি এই স্পীড টোটেল স্পীডে এই টোটেল টোটেল ডিস্টেন্সক আমি ডিভাইড কৰি দিলে আমি টাইমটো পাই যাম সো চিম্পল ইমান কৰিছোঁ আই হোপ আপোনালোকে বুজি পাইছে সো নেক্সট আৰু এটা এনেকুৱা টাইপৰ কুৱেশ্যন যদি আপোনালোকে এইটো ইমান ভালকৈ বুজা নাই তেতিয়াহ'লে নেক্সট কুৱেশ্যনত আপোনালোকে ভালদৰে বুজি পাব
এতিয়া এই কুৱেশ্যনটো চাব এনেকুৱা টাইপৰে কুৱেশ্যন আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত আহিছিলে সো এইটো কুৱেশ্যন আপোনালোকৰ আগৰ কুৱেশ্যনৰ সৈতে একে হয় ইয়াত কৈছে যে 120 মিটাৰ দীঘল এটা ট্ৰেইন আছে আৰু আনটো ট্ৰেইন আছে 100 মিটাৰ দীঘল ট্ৰেইন দুখনে কিমান স্পীডত গতি কৰি আছে এটা 24 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত আৰু আনটোৱে 20 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডৰ বিপৰীত দিশত গতি কৰি আছে কিন্তু আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত সেম ডাইৰেকশ্যনত বুলি কুৱেশ্যনটো আছিলে কিন্তু ইয়াত বিপৰীত আছে মই নেক্সট ভিডিঅ'ত যদি সেম ডাইৰেকশ্যনত গতি কৰে তেতিয়াহ'লে কোনটো ট্ৰিক ইউজ হ'ব মই নেক্সট ভিডিঅ'ত আপোনালোকক শিকাই দিম সো এতিয়া আমাৰ এই কুৱেশ্যনটো চাব বিপৰীত দিশত গতি কৰি আছে এটা আনটোক পাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন সো সেম আগৰ নিচিনা এইটো এটা ট্ৰেইন আৰু এইটো এটা ট্ৰেইন আছে ইহত দুটা বিপৰীত ডাইৰেকশ্যনত গতি কৰি আছে এইটো ট্ৰেইন কিমান দীঘল আছে 120 মিটাৰ আৰু এইটো 100 মিটাৰ দীঘল আছে এইটোৱে কিমান স্পীডত গতি কৰি আছে 24 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত গতি কৰি আছে এইটোৱে 20 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত গতি কৰি আছে তেতিয়াহ'লে আমাৰ যদি ট্ৰেইন দুটাই বিপৰীত দিশত গতি কৰি আছে তেতিয়াহ'লে সিম্পল ট্ৰিকটো কি হ'ব ইহত দুটাৰ আমি স্পীডটো প্লাস কৰিম যেটো 24 আৰু 20 প্লাস কৰিলে কিমান হ'ব 44 মিটাৰ ছেকেণ্ড টোটেল স্পীড আমি কিমান পালো 44 মিটাৰ ছেকেণ্ড এতিয়া আমি টোটেল ডিসটেন্স উলিয়াব লাগিব এটা ট্ৰেইন কিমান দীঘল আছে 120 মিটাৰ দীঘল আৰু আনটো ট্ৰেইন আছে 100 মিটাৰ দীঘল সো প্লাস কৰিলে 220 মিটাৰ দীঘল টোটেল আমি ডিসটেন্স কিমান পালো 220 মিটাৰ এতিয়া আমি টাইম উলিয়াব লাগিব যেহেতু সো টাইম উলিয়া সিম্পল ফৰ্মুলা আছে ডিসটেন্স বাই স্পীড সো স্পীড আমি ফার্স্ট অফ অল আমি ডিসটেন্স লিখিম ওপৰত ডিসটেন্স কিমান পালো 220 আৰু আমাৰ টোটেল স্পীড কিমান আছে টোটেল স্পীড আমি পালো 44 সো ইহত দুটা কি একে সংখ্যায় হৰণ যাব ধৰক আমি ডাইৰেক্ট ডাঙৰ সংখ্যায় হৰণ কৰিম 22 এৰে হৰণ যাব 22 এৰে হৰণ কৰিলে ইয়াক 10 বাৰ যাব ইয়াক 2 বাৰ যাব আৰু ডাইৰেক্ট এতিয়া আমি কি কৰিম এই 2 এৰে ধৰক ওপৰত 10 থাকি গৈছে তলত 2 এৰে 10 হৰণ কৰিলে কিমান হ'ব 5 হ'ব সো আমাৰ এনসার হ'ব 5 সেকেন্ডত এইটো এটা ট্ৰেইনে আনটো ট্ৰেইনক ক্ৰস কৰিবলৈ মাত্ৰ 5 সেকেন্ডৰ সময় লাগিব এই দুটা ট্ৰেইনে এটা আনটো ক্ৰস কৰিবলৈ কিমান সেকেন্ডৰ সময় লাগিব 5 সেকেন্ডৰ সময় লাগিব এতিয়া আপোনালোকে চাবো যদি আপোনালোকক সেম ডাইৰেকশ্যনত গতি কৰি আছে ট্ৰেইন দুটাই বুলি কোৱেশ্চনটো খুদি দিয়ে এনেকুৱা টাইপৰে কোৱেশ্চন আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত খুদিছিলে এটা ট্ৰেইনৰ দূৰত্ব আছে 120 মিটাৰ আৰু 100 মিটাৰ দীঘল আনটো ট্ৰেইন আছে এটা দ্ৰুতি মানে স্পীড আছে 20 মিটাৰ আৰু আনটো ইমান মিটাৰ 20 মিটাৰ আৰু 22 মিটাৰ স্পীডত গতি কৰি আছে তেতিয়াহ'লে এটা আনটোক পাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব সো এনেকুৱা টাইপৰ সেম ডাইৰেকশ্যনৰ কোৱেশ্চনটো আমি নেক্সট ভিডিঅ' ডিসকাস কৰিম যেটো এইটো ভিডিঅ' ডিসকাস কৰিলে ভিডিঅ'টো বহুত দীঘল হ'ব আৰু আপলোড কৰিবলৈও মোৰ কাৰণে অলপ অসুবিধা হ'ব সেইকাৰণে আপোনালোকক নেক্সট ভিডিঅ'টোত ভালদৰে আপোনালোকক ট্ৰিকৰ সহায়ত বুজাই দিম 5 to 10 সেকেন্ডৰ ভিতৰত আপোনালোকে সলভ কৰিব পাৰিব সো তেনেদৰে আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক আপোনালোকৰ কাৰণে দি দিছো এতিয়া আমি যিবিলাক কোৱেশ্চন ডিসকাস কৰিলো তাৰে সেম একেটা হোমৱৰ্ক হয় আপোনালোকে এটো কমেন্ট কৰি জনাবচোন এইবিলাকৰ ভিতৰত কোনটো কাৰেক্ট হ'ব 120 মিটাৰ দীঘল এটা ট্ৰেইন আছে আৰু 130 মিটাৰ দীঘল ট্ৰেইন আছে ইহঁতৰ স্পীড ইমান আছে তেতিয়ালে বিপৰীত দিশত গতি কৰি আছে এটা আনটোক পাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব সো এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক হয় আপোনালোকে কমেন্ট কৰি জনাই দিব সো আজিৰ কাৰণে ইমানে আছিল ভিডিঅটো চাই হেল্প হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো ভিডিঅ চোৱাৰ কাৰণে থ্যাংক ইউ